আপোনাৰ আজিৰ দিনটো কেনেদৰে যাব? আজিৰ ৰাশিফল মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। ৰাশিৰ আদ্যক্ষৰ হ'ল অ আৰু ল। শুভ কাৰক গ্ৰহ মংগল আৰু ৰবি। শুভ সংখ্যা হৈছে 1 আৰু 9। শুভ ৰং হৈছে ৰঙা। আধ্যাত্মিক চিন্তা চৰ্চা কৰি ভাল পাব। প্ৰতিদ্বন্দ্বিতামূলক কামত সফল হ'ব। সামাজিক প্ৰতিপত্তি তথা মান মৰ্যাদা অটুট থাকিব। বৃষ ৰাশি। ৰাশিৰ আদ্যাক্ষৰ ই, উ আৰু ব। শুভ কাৰক গ্ৰহ শুক্ৰ আৰু চন্দ্ৰ। শুভ সংখ্যা 2 আৰু 6। শুভ ৰং গেৰুৱা। পাৰিবাৰিক জীৱন গতানুগতিক। স্বাস্থ্য মোটামুটি ভালেই। পুৰণা ৰোগাগ্ৰস্তয়ো কিছু সকাহ পাব। আৰ্থিক উন্নতিৰ মৃদু যোগ। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ আদ্যাক্ষৰ হৈছে ক, দ্বিতীয় ছ আৰু ঘ। শুভ কাৰক হৈছে গ্ৰহ বুধ আৰু ৰবি। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ ৰং হৈছে সোণালী। বিভিন্ন সমস্যাই মন অশান্ত কৰি ৰাখিব। বিশ্বস্তজনৰ মুখত বিৰুদ্ধ মন্তব্য শুনি মনোকষ্ট পাব। ধৰ্মত মতি। এইবাৰ আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আদ্যাক্ষৰ হৈছে মূৰ্ধন্য ড আৰু হ। শুভ কাৰক হৈছে গ্ৰহ চন্দ্ৰ আৰু বৃহস্পতি। শুভ সংখ্যা হৈছে 2 আৰু 3। শুভ ৰং সোণালী। পতি বা পত্নীৰ ভাগ্যই উন্নতিত সহায় কৰিব। পুৰণা দিনৰ কথা ৰোমন্থন কৰি ভাল পাব। শৰীৰ কিছু ক্লান্ত। সিংহ ৰাশি। সিংহ ৰাশিৰ আদ্যাক্ষৰ হৈছে ম আৰু মূৰ্ধন্য ট। শুভ কাৰক গ্ৰহ ৰবি আৰু মংগল। শুভ সংখ্যা হৈছে 1 আৰু 9। শুভ ৰং হৈছে নীলা। উপৰুৱা চিন্তাই বিদ্যাৰ্থীক কিছু বাধা দিব। ঘৰুৱা পৰিৱেশ আন দিনাতকৈ যথেষ্ট উন্নত পাব। স্বাস্থ্য মজলীয়া। কোনোৱে প্ৰকৃতিগত অসুখত ভুগিব পাৰে। সামাজিক কামত জড়িতসকলে সমাজত সমাদৰ পাব। ধৰ্মত মতি। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ আদ্যাক্ষৰ হৈছে প আৰু মূৰ্ধন্য ঠ। শুভ কাৰক গ্ৰহ বুধ আৰু শনি। শুভ সংখ্যা 5 আৰু 7। শুভ ৰং হৈছে সেউজীয়া। স্বাস্থ্য প্ৰায় ভালেই। বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা। ভ্ৰমণৰ যোজা আৰু সংগ দোষৰ পৰা সতৰ্ক থাকক। এতিয়া হ'ল তুলা ৰাশি। তুলা ৰাশিৰ আদ্যাক্ষৰ হৈছে ৰ আৰু দন্ত্য ত। শুভ কাৰক গ্ৰহ শুক্ৰ আৰু শনি। শুভ সংখ্যা 6 আৰু 7। শুভ ৰং বেঙুনীয়া। বন্ধুবৰ্গ তথা ইষ্টকুটুম্বৰ আগমন হ'ব। আইনজীৱী চিকিৎসক প্ৰশাসক আদি বৃত্তিধাৰীৰ বাবে অনুকূল। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ আদ্যাক্ষৰ হৈছে দন্ত্য ন আৰু জ। শুভ কাৰক গ্ৰহ মংগল আৰু ৰবি। শুভ সংখ্যা 1 আৰু 9। শুভ ৰং হৈছে মাখন। শৰীৰ মোটামুটি ভালেই। বিভিন্ন সমস্যাই ব্যতিগ্ৰস্ত কৰিলেও আপুনি বুদ্ধি চাতুৰ্যৰ বলত সেইবোৰ চম্ভালি ল'ব পাৰিব। এতিয়া হ'ল ধনু ৰাশি। ধনু ৰাশিৰ আদ্যাক্ষৰ হৈছে দন্ত্য ধ, ফ আৰু ভ। শুভ কাৰক গ্ৰহ বৃহস্পতি আৰু চন্দ্ৰ। শুভ সংখ্যা 2 আৰু 3। শুভ ৰং হৈছে মুগা। শাৰীৰিক দিশত আমনি কম। বিদ্যা বুদ্ধিত ভালেই। আপোনাৰ কথাৰ সুৰে কাৰোবাৰ মনত যাতে আঘাত নিদিয়ে লক্ষ্য ৰাখক। এইবাৰ আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ আদ্যাক্ষৰ হৈছে শ আৰু জ। শুভ কাৰক গ্ৰহ মংগল আৰু শনি। শুভ সংখ্যা 7 আৰু 9। শুভ ৰং বেঙুনীয়া। প্ৰাপ্যদিত শুভ আৰ্থিক উন্নতিৰ মৃদু যোগ। কথা বাৰ্তাত সতৰ্ক হ'ব। কথাত পিছল খাই অপ্ৰস্তুত হ'ব পাৰে। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ আদ্যাক্ষৰ হৈছে গ, তালিব্য শ আৰু দন্ত্য শ। শুভ কাৰক হৈছে গ্ৰহ শুক্ৰ আৰু শনি। শুভ সংখ্যা হৈছে 6 আৰু 7। শুভ ৰং হৈছে নীলা। বিভিন্ন সমস্যাই আমনি দিলেও ব্যৱসায়ত জড়িতসকলে আৰ্থিক উন্নতিৰ সুযোগ পাব। দাম্পত্য জীৱনত আন দিনাতকৈ উন্নত। এইবাৰ আহিছোঁ আটাইতকৈ শেষৰ ৰাশিটো অৰ্থাৎ মীন ৰাশিলৈ। মীন ৰাশিৰ আদ্যাক্ষৰ হৈছে দন্ত্য ড আৰু প্ৰথম ছ। শুভ কাৰক হৈছে গ্ৰহ বৃহস্পতি আৰু শুক্ৰ। শুভ সংখ্যা হৈছে 2 আৰু 3। শুভ ৰং হৈছে কফি কালাৰ। যোগাযোগত শুভ সম্ভৱস্থলত ভাগ্যোদয়ৰ সুযোগ মিলিব। প্ৰেম প্ৰীতিত শুভ। খেলা ধূলা সংগীত আদি কলাপ্ৰেমীৰ যশমান বৃদ্ধি। নিজৰ বিচাৰ বিবেচনাক সকলো ক্ষেত্ৰতে প্ৰাধান্য দিয়ক। মংগল হ'ব। কাৰোবাৰ উচতনিত ভুল নাযাব। গতিকে এয়াই আছিল আজিৰ ৰাশিফল। আজিলৈ আহিছোঁ।